हेलो स्टूडेंट तुमालुकर মাজত বহুতো আছে যিসকলৰ হ্যান্ড রাইটিং বেয়া আৰু বহুতো আছে হ্যান্ড রাইটিং ভাল হলেও বেছি সময় ভাল হ্যান্ড রাইটিং লিখিব নোৱাৰে তো তোমালোকৰ কাৰণে আজি আমি হাতৰ লিখা সুন্দৰ আৰু দ্ৰুত কৰাৰ কাৰণে কিছুমান সিক্ৰেট টিপস লৈ আহিছো আৰু সেই সিক্ৰেট টিপস খিনি তোমালোকে ফলো কৰিলে তোমালোকে দুদিনতে হ্যান্ড রাইটিং ভাল কৰিব পাৰিবা লগতে তোমালোকে দ্ৰুত গতিত গুড হ্যান্ড রাইটিং তোমালোকে লিখিব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে যদি তোমালোকে এক্সামত বেছি নম্বৰ পাব বিচৰা তেন্তে তোমালোকে ফাৰ্স্ট এক্সামিনাৰক ইমপ্ৰেছ কৰিব লাগিব কিয়নো কথাতে কয় ফাৰ্স্ট ইমপ্ৰেছন ইজ দা লাষ্ট ইমপ্ৰেছন আৰু এক্সামিনাৰক ইমপ্ৰেছ কৰাৰ প্ৰথম কামটোই হৈছে গুড হ্যান্ড রাইটিং কিয়নো এক্সামিনাৰে যেতিয়া তোমালোকৰ কপি কাৰেকশ্যন কৰিব তোমালোকৰ বহি যেতিয়া চাব তেতিয়া কিন্তু প্ৰথমতে এক্সামিনাৰজনে তোমালোকৰ হ্যান্ড রাইটিংৰ কোৱালিটিৰ ওপৰতহে ফোকাস কৰিব আৰু যেতিয়া তোমালোকৰ হ্যান্ড রাইটিং ভাল হ'ব তেতিয়া কিন্তু তোমালোকে পৰীক্ষাত বেছি নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায় আৰু কেতিয়াবা বহুতো ষ্টুডেন্ট এনে আছে এনসাৰ প্ৰপাৰ নিলিখিও ফুল মাৰ্কস পাই যায় তাৰ কাৰণ হৈছে সেই ষ্টুডেন্ট সকলৰ হ্যান্ড রাইটিং বহুত ভাল তো ছাত্ৰ-ছাত্ৰী সকল তোমালোকক আমি আজি এই ভিডিওৰ মাধ্যমত কিছুমান সিক্ৰেট টিপস দিবলৈ গৈ আছো আৰু এই সিক্ৰেট টিপস খিনি যদি তোমালোকে ফলো কৰা তেন্তে তোমালোকে পৰীক্ষাত বহুত ভাল মাৰ্কস পোৱাৰ সম্ভাৱনা কিন্তু বাঢ়ি যাব লগতে তোমালোকে এক্সামিনাৰক ইমপ্ৰেছ কৰিব পাৰিবা আৰু তেতিয়া তোমালোকে পৰীক্ষা বহিত নম্বৰ বেছি আনিব পাৰিবা তো তাৰ আগতে তোমালোকে আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ভিডিওবোৰ তোমালোকে সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰী সকল হাতৰ লিখা সুন্দৰ আৰু দ্ৰুত কৰাৰ প্ৰথমটো টিপস হ'ল নাম্বাৰ 1 হৈছে অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন সফটলি তো তোমালোকে হাতৰ লিখা ভাল আৰু বেয়া হোৱা ডিপেন্ড কৰে আমাৰ কলম ধৰাৰ ষ্টাইলৰ ওপৰত কলম টানকে ধৰিলে আমাৰ দুটা সমস্যাই দেখা দিয়ে এটা হৈছে তোমালোকে যদি কলম টানকে ধৰা অলপ লিখাৰ পিছতে চাবা তোমালোকৰ হাত বিষাব হাতত পেইন হ'ব আৰু তেতিয়া তোমালোকে লিখা কন্টিনিউ কৰি যাব নোৱাৰা আৰু 2 নম্বৰ সমস্যাটো হ'ল যে আমি যেতিয়া কলম টানকে ধৰি লিখো তেতিয়া কিন্তু আমাৰ লিখাবোৰ নেক্সট পেজত অপোজিট পেজত কিন্তু সাপ খাই যায় আৰু তেতিয়া কিন্তু আমাৰ বহিখন পৰিপাটি নহয় লেটাৰা দেখাই আৰু দেখাটো ভাল নেদেখি তো আমি যেতিয়া কলমটো টানকে লিখিম তেতিয়া আমাৰ পিছৰ পৃষ্ঠাত সেই কলমৰ লিখাখিনি সাপ পৰি যাব আৰু তেতিয়া কিন্তু আমাৰ কপিখন দেখাত ভাল নহব আৰু তেনে কাৰণত কিন্তু এক্সামিনাৰজনে ইমপ্ৰেছ নহব এক্সামিনাৰজনে তেতিয়া তোমাৰ পৰীক্ষাৰ বহিত মাৰ্কসটো কম দিয়াৰ চান্সটো বাঢ়ি যাব সো তাৰ কাৰণে লিখাৰ সময়ত আমি কলম সদায় সফটলি ধৰিব লাগে অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন সফটলি ওকে তাৰ পিছত 2 নম্বৰ সিক্ৰেট টিপসটো হ'ল কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ডছ তো তোমালোকে কি কৰা বহুতে আছে হাতৰ লিখা বহুত ভাল কিন্তু তেওঁলোকে কি কৰে লিখোতে শব্দবোৰৰ মাজত গেপ নাৰাখে আৰু তেনে ক্ষেত্ৰত কিন্তু হ্যান্ড রাইটিং বেয়া দেখায় বহুতো ষ্টুডেন্ট এনে আছে যিসকলৰ হ্যান্ড রাইটিং ইমান বেছি ভাল নহয় কিন্তু তেওঁলোকে কি কৰে লিখাৰ সময়ত শব্দবোৰৰ মাজত সঠিক গেপ ৰাখে আৰু তাৰ কাৰণে তেওঁলোকৰ হ্যান্ড রাইটিংটো দেখাত ভাল দেখা যায় আকৰ্ষণীয় দেখা যায় তো উচিত তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা আৰু তেতিয়া কিন্তু তোমালোকৰ হ্যান্ড রাইটিং দেখাত আকৰ্ষণীয় দেখা যাব আৰু যেতিয়া তোমালোকৰ হ্যান্ড রাইটিং আকৰ্ষণীয় দেখা যাব তেতিয়া কিন্তু তোমালোকৰ এক্সামিনাৰজনে ইমপ্ৰেছ হৈ পৰিব আৰু যেতিয়া এক্সামিনাৰে তোমালোকৰ পৰীক্ষা বহি চাই ইমপ্ৰেছ হ'ব তেতিয়া কিন্তু তোমালোকে বেছি নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায় তো তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ড 3 নম্বৰ সিক্ৰেট টিপস হ'ল ডোন্ট ট্ৰাই টু ৰাইট ফাৰ্স্ট এট দা বিগিনিং তো তোমালোকে বহুতে কি কৰা এক্সাম হলত টাইম নিমিলিব ভাবি প্ৰথমতে তোমালোকে কি কৰা বহুত ফাষ্ট লিখা বহুত দ্ৰুত গতিত তোমালোকে লিখিবলৈ ষ্টাৰ্ট কৰা তো আমি যেতিয়া স্পিডত লিখো তেতিয়া স্বাভাৱিকতে আমাৰ হাতৰ লিখা কিন্তু বেয়া হয় আৰু কেতিয়াবাটো আমি নিজে কি লিখিছো আমি নিজে ধৰিব নোৱাৰো
সো তাৰ কাৰণে আমি পৰীক্ষা হলত প্ৰথমতে স্পীডত লিখিব নালাগে কিয়নো যেতিয়া হ্যান্ড ৰাইটিং কোৱালিটি বেয়া হ'ব তেতিয়া আমাৰ পৰীক্ষাত নম্বৰ বহুত কম অহাৰ চান্সটো বৃদ্ধি পায় সো তাৰ কাৰণে যেতিয়াই লিখিব ষ্টাৰ্ট কৰিবা প্ৰথমতে স্পীড লিখিব ট্ৰাই নকৰিবা আৰু যদি তোমালোকে স্পীড লিখা তেতিয়া কিন্তু তোমালোকৰ হ্যান্ড ৰাইটিং ভাল নহয় সো তাৰ কাৰণে যেতিয়াই লিখিব ষ্টাৰ্ট কৰিবা প্ৰথমে স্পীড লিখিব ট্ৰাই নকৰিবা তাতে কিন্তু তোমালোকৰ লিখা ভাল হোৱাৰ পৰিৱৰ্তে লিখা বেয়াহে হ'ব সো তাৰ কাৰণে তোমালোকে কেইদিনমান একেৰাহে তোমালোকে লিখি প্ৰেক্টিছ কৰিবা লিখি অভ্যাস কৰিবা আৰু যেতিয়া তোমালোকৰ লিখোতে অভ্যাস হৈ যাব তেতিয়া কিন্তু তোমালোকে পৰীক্ষা হলতো স্পীডত লিখিব পাৰিবা তেতিয়া কিন্তু স্পীডত লিখিলেও তোমালোকৰ হ্যান্ড ৰাইটিং ভাল হ'ব যদি তোমালোকে ভালকে তেনেকে লিখি অভ্যাস ভাল হ্যান্ড ৰাইটিং তোমালোকে গ্যাপ ৰাখি ধুনিয়াকে ভাল হ্যান্ড ৰাইটিং তোমালোকে সদায় প্ৰেক্টিছ কৰা লাহে লাহে প্ৰেক্টিছ কৰা স্পীডত নিলিখিও তো এনেকে তোমালোকে যেতিয়া লিখি থাকিবা তোমালোকৰ অভ্যাস হৈ যাব আৰু অভ্যাস যেতিয়া তোমালোকৰ হৈ যাব তেতিয়া কিন্তু তোমালোকে লিখাৰ স্পীডটো বৃদ্ধি কৰিলেও কিন্তু তেতিয়া তোমালোকৰ হ্যান্ড ৰাইটিং বেয়া নহয় সো এটো তোমালোকৰ থাৰ্ড সিক্ৰেট টিপস আছিল ডোন্ট ট্ৰাই টু ৰাইট ফাৰ্ষ্ট এট দ্য বিগিনিং ওকে তাৰ পিছত সিক্ৰেট টিপস নাম্বাৰ 4 চুজ এ লাইট ওয়েট এণ্ড থিন পেন তো আমি কি কৰোঁ বহুতে জেল বা যিবোৰ পেন মোটা বা ওয়েটত বেছি সেই পেনবোৰ আমি ইউজ কৰোঁ কিয়নো সেই পেন দেখাত বহুত বেছি এট্ৰেক্টিভ হয় আৰু আমি সেইবোৰ পেন বহুত সময়ত বহুতে কিনো এক্সামত লিখাৰ বাবেও কিন্তু আমি তেনে ধৰণৰ কলম দি বেছি টাইম লিখিব নোৱাৰো কিন্তু সো আমি অলৱেজ ওজনত কম পাতল কলম কিনা উচিত কিয়নো ওজনত কম বা পাতল কলম দি এক্সামত কিন্তু ভালকে দ্ৰুত গতিত লিখিব পৰা নাযায় যেতিয়া তোমাৰ পেনটো মোটা হ'ব তেতিয়া তোমালোকে হিমানটা স্পীডত পৰীক্ষা হলত লিখিব নোৱাৰিবা আৰু এনে ধৰণৰ পেন দি কন্টিনিউ লিখি থাকিলেও কিন্তু হাত বিষায় হাতত পেইন হয় সো তোমালোকে যেতিয়া এক্সাম হলত লিখিবৰ কাৰণে পেন কিনিবা তেতিয়া তোমালোকে ওজনত কম মেহি চাই কলম কিনিবা তেতিয়া তোমালোকে ফাষ্ট লিখিব পাৰিবা আৰু বহুতৰ কি হয় লিখাৰ সময়ত বহুতৰ হাত ঘামি যায় সো তেনে ক্ষেত্ৰত তোমালোকে গ্ৰিপাৰ পেন ইউজ কৰিব পাৰা কিয়নো তেনে পেন দি লিখি থাকোতে হাত ঘামিলেও কিন্তু কলম হাতৰ পৰা স্লিপ নহয় আৰু তেতিয়া এক্সামত তোমালোকে ভালকে দ্ৰুত গতিত তো লিখাটো কন্টিনিউ কৰি ৰাখিব পাৰিবা সো যেতিয়া তোমালোকে কলম কিনিবা তেতিয়া চুজ এ লাইট ওয়েট অৰ থিন পেন তো লাষ্ট সিক্ৰেট টিপস নাম্বাৰ 5 প্ৰেক্টিছ ৰাইটিং এজ মাচ এজ পসিবল তো তোমালোকে নিশ্চয় জানা যিকোনো কামত এক্সপাৰ্ট হ'বলে আমি কামটো যিমান বেছি প্ৰেক্টিছ কৰিম হিমানেই আমি এক্সপাৰ্ট হৈ পৰিম ঠিক তেনেদৰে হাতৰ লিখা সুন্দৰ কৰাৰ কাৰণে প্ৰতিদিন অলপ সময় লৈ লিখা প্ৰেক্টিছ কৰিব লাগিব কিয়নো তোমালোকে নিশ্চয় ধ্যান কৰিছা সাগে আমি যদি কিছুদিনলে লিখা বন্ধ কৰো কিছুদিন যদি আমি নিলিখো আৰু কিছুদিন নিলিখাৰ পিছত আমি যেতিয়া ফাৰ্ষ্ট লিখিব ধৰো তেতিয়া কিন্তু আমাৰ লিখোতে বহুত কষ্ট হয় আৰু তেতিয়া হ্যান্ড ৰাইটিংও কিন্তু ইমানটা ভাল নহয় সো প্ৰতিদিন তোমালোকে যিখিনি টপিকৰ ওপৰত ষ্টাডি কৰিবা যিখিনি টপিক তোমালোকে পঢ়া সেইখিনি টপিক তোমালোকে বহিত লিখি প্ৰেক্টিছ কৰিবা তেতিয়া কিন্তু তোমালোকৰ সেই পঢ়াবোৰ বহুত দিনলে মনতো থাকিব লগতে তোমালোকৰ হ্যান্ড ৰাইটিং ভাল কৰাৰ প্ৰেক্টিছটো হৈ যাব সো তোমালোকে সদায় যিখিনি পঢ়া সেইখিনি এটলিষ্ট এবাৰ হলেও লিখি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা আৰু তোমালোকে যদি এই 5টা সিক্ৰেট টিপস তোমালোকে ভালকে দুদিনো ফলো কৰা তোমালোকৰ হ্যান্ড ৰাইটিং কিন্তু বহুত ভাল আৰু দ্ৰুত কৰিব পাৰিবা প্ৰথমটো হল অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন সফটলি সেকেন্ড নাম্বাৰটো হল keep proper space between words third number 2 hole don't try to write fast at the beginning 4 number 2 hole choose a lightweight or thin pen and the last 5 number 2 hole practice writing as much as possible তো তোমালোকৰ কাৰণে এই টিপস খিনি আছিল আশা কৰো তোমালোকৰ বাবে এই টিপস খিনি বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত হেল্পফুল হয় আৰু তোমালোকে এখিনি ফলো কৰিলে তোমালোকৰ হ্যান্ড ৰাইটিং তোমালোকে সুন্দৰ আৰু দ্ৰুত কৰিব পাৰিব তো আজিৰ ভিডিওত তোমালোকৰ বাবে এই সিক্ৰেট টিপস খিনি আছিল তো তোমালোকে এই টিপস খিনি কেনে পালা কমেন্টছত নিশ্চয় জনাবা আৰু নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত এনে ধৰণৰ ভিডিও লাগে তোমালোকে আমাক কমেন্টছত জনাবা আৰু তোমালোকৰ কমেন্টছ অনুযায়ী আমি তোমালোকৰ বাবে এনে ধৰণৰ ভিডিওবোৰ লৈ আহিবলৈ ট্ৰাই কৰিম লগতে ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা
আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেল সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা তো থ্যাংক ইউ ফৰ ওয়াচিং